আপুনি নতুনকৈ বিজনেছ কৰিব বিচাৰিছে নেকি? তাৰ বাবে এটা লোনৰ প্ৰয়োজন নেকি আপোনাৰ? কিন্তু বেংকে আপোনাক লোনৰ বাবে মৰ্টগেজ বিচাৰিছে নেকি? আৰু আপোনাৰ মৰ্টগেজ দিবলৈ এছেটছৰ ভেলু কম নেকি? সেইকাৰণে আপুনি চিন্তাত পৰিছে নেকি? এতিয়াৰে পৰা এই মৰ্টগেজ, কোলেটেৰেল, সিকিউৰিটি, ইণ্টাৰেষ্ট ইত্যাদি শব্দৰ পৰা ভয় নাখাব। কাৰণ ভাৰত চৰকাৰে আপোনাৰ বাবে মুকলি কৰিছে এক বিশেষ আঁচনি, যাৰ জৰিয়তে আপুনি লাভ কৰিব 10 লাখ টকালৈ সিকিউৰিটি ফ্ৰী লোন। আপোনাৰ হাতত থকা আধাৰ কাৰ্ডখন শ্ব' কৰিয়েই 10 লাখ টকালৈ কোনো ধৰণৰ মৰ্টগেজ নিদিয়াকৈ কোলেটেৰেল ফ্ৰী লোন পাব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। প্ৰিয় বন্ধুসকল, এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বিশেষত্বটো হ'ল এই আঁচনিৰ জৰিয়তে আপুনি লোন ল'লে 35% ইণ্টাৰেষ্টৰ ছাবচিডি লাভ কৰিব, অৰ্থাৎ 35% আপোনাক চৰকাৰে ৰেহাই কৰি দিব। অৰ্থাৎ আপুনি যদি এই আঁচনিৰ জৰিয়তে 1 লাখ টকা লোন লয়, তেন্তে চৰকাৰে 35,000 টকা ফ্ৰী কৰি দিব। আৰু যদিহে 10 লাখ টকাৰ লোন লয়, আপোনাক চৰকাৰে 3,50,000 টকালৈ ফ্ৰী কৰি দিব, অৰ্থাৎ 3,50,000 টকা আপুনি চৰকাৰক ঘূৰাই দিব নালাগে। প্ৰিয় বন্ধুসকল, যিহেতুকে এই আঁচনিখন ভাৰত চৰকাৰৰ একদম ফ্ৰেছ লোন স্কিম, যাৰ বিষয়ে বহু লোকে নাজানে, সেয়েহে এই আঁচনিৰ আবেদনকাৰীৰ সংখ্যা বহুত কম। আপুনি যদি এই আঁচনিত সোনকালে আবেদন কৰে, আপোনাৰ লোন অতি সহজতে ডিছবাৰ্চ হোৱাৰ সম্ভাৱনা বহুত বেছি। লগতে আপুনি এই প্ৰেজেণ্ট সময়ত এনেকুৱা 35% ছাবচিডি থকা লোন আঁচনি নাপাব, যিটো আঁচনিৰ জৰিয়তে আপুনি লোন ল'লে অতি সোনকালে আপোনাৰ এমাউণ্টটো ডিছবাৰ্চ হৈ যাব। What? প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আজি মই এই আঁচনিখনৰ সম্পূৰ্ণ ইনফৰমেশ্যন প্ৰদান কৰিম। লগতে কেনেকৈ এপ্লাই কৰিব, কি কি ডকুমেণ্ট লাগিব, সকলো ডিটেইল জানিম, যাতে এই ভিডিঅ'ৰ জৰিয়তেই সকলো ডাউট আপোনাৰ ক্লিয়াৰ হৈ যায়। আপুনি ভিডিঅ'টো এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। হেল্ল' এভৰিৱান, আই এম হংসৰাজ আৰু আপোনালোকে চাই আছে য়াহুৰাজ ইউটিউব চেনেল। প্ৰিয় বন্ধুসকল, ভাৰত চৰকাৰৰ একদম ফ্ৰেছ এই লোন স্কিমটোৰ নাম হ'ল প্ৰাইম মিনিষ্টাৰ ফৰ্মুলেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ স্কিম। পোনপ্ৰথমে যদি এই আঁচনিখনৰ ডাটা চাব বিচাৰে, আপোনালোকে দেখিবলৈ পাব 1,99,715 জন লোকে এপ্লাই কৰিছিল এই আঁচনিত। তাৰে ভিতৰত 63,559 জন লোকক ইতিমধ্যে এই আঁচনিৰ জৰিয়তে লোন প্ৰদান কৰা হৈছে। এয়া চাওক, অৰ্থাৎ আমি ক'ব পাৰোঁ এই আঁচনিত লোন এপ্লাই কৰা প্ৰতি 3জন আবেদনকাৰীৰ ভিতৰত এজন ব্যক্তিয়ে এতিয়ালৈ ইয়াৰ পৰা লাভ উঠাই নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিছে। লগতে আপুনি যদি তলত গৈ চাই, এয়া আপুনি দেখিবলৈ পাইছে 44,207 জন ব্যক্তিৰ একাউণ্টত এই লোন ইতিমধ্যে আকৌ নতুনকৈ ডিছবাৰ্চ হৈছে। আৰু যদি আপুনি এই আঁচনিখন অন্য লোন আঁচনিৰ সৈতে কম্পেয়াৰ কৰি চাই, আপুনি দেখিবলৈ পাব প্ৰাইম মিনিষ্টাৰ স্বনিধি আঁচনিত এতিয়ালৈ প্ৰায় 72 লাখ লোকে এপ্লাই কৰিছিল আৰু প্ৰায় 60 লাখ আবেদনকাৰীৰহে লোন এমাউণ্ট ডিছবাৰ্চ কৰা হৈছে। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এই আঁচনিখনৰ সীমা বহুত ৰিচ হৈছে, যাৰ ফলত PM নিধি আঁচনিখনৰ জৰিয়তে লোন প্ৰদান কৰা, চেংচন কৰা আৰু লোন এপ্লাই কৰাত বহুত সমস্যাৰ সৃষ্টি হৈ আছে। আৰু যিহেতুকে প্ৰাইম মিনিষ্টাৰ ফৰ্মুলেশ্যন অফ মাইক্ৰ' ফুড প্ৰচেছিং এণ্টাৰপ্ৰাইজ স্কিমটো একেবাৰে নতুন স্কিম হয়, সেইকাৰণে ইয়াৰ ৰিচটো বৰ্তমানলৈকে বেছি বঢ়া নাই আৰু বহু লোকে নাজানে। তাৰ ফলত ইয়াৰ পৰা আপুনি যদি লোন এপ্লাই কৰে, এপ্ৰুভ হোৱাৰ সম্ভাৱনাটো বহুত বেছি। इस योजना के तहत बिना गारंटी मांगे 3 लाख रुपए तक का कर्ज मिलेगा आपको। লগতে আপোনালোকক আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ। আপোনালোকে যদি অকণমান তলত যায়, ইয়াৰ ছাবচিডি ছেকশ্যনত আপোনালোকে দেখিবলৈ পাব আপুনি মেক্সিমাম 10 লাখ টকা লোন ল'বলৈ পাৰিব। আৰু আটাইতকৈ ভাল কথাটো যে ইয়াতে আপুনি 35% ছাবচিডি লাভ কৰিব। এয়া চাওক, স্পষ্টকৈ লিখা আছে। এতিয়া আপোনালোকে একেবাৰে যদি ওপৰৰ ফালে যায়, ৰাইট ছাইডে আপোনালোকে দেখিব পাব কোন কোন ৰাজ্যৰ লোকেনো এই আঁচনিৰ বাবে এলিজিবল। আপুনি দেখিবলৈ পাইছে ভাৰতৰ সকলো ৰাজ্যৰ লোকে ইয়াৰ বাবে এলিজিবল। যেনেদৰে চাওক, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ৰাজস্থান, তামিলনাডু, জম্মু এণ্ড কাশ্মীৰ, সকলো ৰাজ্যৰ ব্যক্তিয়ে ইয়াতে এপ্লাই কৰিব পাৰিব এই আঁচনিত। প্ৰিয় বন্ধুসকল, আপোনালোকৰ সুবিধাৰ বাবে এপ্লাই কৰিবলৈ অফিচিয়েল ৱেবছাইটটো মই ডেছক্ৰিপশ্যন বক্সত পিন কৰি দিম। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। কিন্তু ৰ'ব, এপ্লাই কৰাৰ বাবে কোনসকল লোকে এই আঁচনিৰ বাবে যোগ্য বা এলিজিবিলিটি, তাৰ বিষয়ে আমি জানি লওঁ। এই আঁচনিৰ দ্বাৰা 10 লাখ টকালৈ চৰকাৰী লোন পাবলৈ খাদ্য সামগ্ৰীৰ প্ৰচেছিং আৰু মেকিঙৰ বাবে বিজনেছ কৰিব লাগিব। এইটো হৈছে কণ্ডিশ্যন।
যেনে আচাৰৰ ফেক্টৰী অৰ্থাৎ পিকাৰী ইণ্ডাষ্ট্ৰী, বিস্কুট ফেক্টৰী, মিলেট ফাৰ্মিং ইত্যাদি আপোনালোকে বিজনেছ কৰিব লাগিব অৰ্থাৎ ফুড প্ৰচেছিং। আপুনি যদি এনে ধৰণৰ ব্যৱসায় কৰিব বিচাৰে আৰু লোনৰ প্ৰয়োজন তেন্তে আপুনি এই লোনৰ বাবে ডাইৰেক্ট ইলিজিবল হৈ যাব। প্ৰিয় বন্ধুসকল, এতিয়া জানো আহক এই আঁচনিখন আপোনালোকে কি ধৰণে এপ্লাই কৰিব। এপ্লাই কৰাৰ প্ৰচেছসমূহ মই ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, আপোনালোকে অলপমান মনোযোগ দি চাব, কাৰণ এপ্লাই কৰোঁতে যদি আপোনালোকে অকণমানো ভুল কৰি দিয়ে এই লোনৰ পৰা আপুনি কিন্তু বঞ্চিত হ'ব পাৰে। প্ৰিয় বন্ধুসকল, আপোনালোকে এই আঁচনি এপ্লাই কৰিবলৈ পৰ্টেলটোৰ একেবাৰে ওপৰৰ ৰাইট চাইডে লগইন বটনত ক্লিক কৰি দিব আৰু এই লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এপ্লিকেণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এপ্লিকেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক ডাইৰেক্ট কৰি দিব মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত। তাতে আপোনালোকে নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন আপোনালোকে দেখিবলৈ পাব। এই নিউ ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। এই ফৰ্মখনৰ প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে চিলেক্ট দ্য টাইপ অফ বেনিফিচিয়াৰী, অৰ্থাৎ আপুনি যদি ব্যৱসায়টো নিজেই কৰিব বিচাৰিছে তেনেহ'লে ইণ্ডিভিজুৱেলত চিলেক্ট কৰিব, নতুবা যদি আপুনি গ্ৰুপত ব্যৱসায়টো কৰিব বিচাৰিছে তেনেহ'লে গ্ৰুপত চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ফিল আপ কৰিব লাগিব এপ্লিকেণ্ট ডিটেইল। প্ৰথমতে আছে আপোনাৰ নামটো, ইয়াতে আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম আছে শুদ্ধকৈ ফিল আপ কৰিব। তাৰপিছত ইমেইল আইডিটো আপোনালোকে ইয়াতে প্ৰভাইড কৰিব। তাৰপিছত মোবাইল নাম্বাৰটো আৰু আপোনাৰ ইউনিট লোকেশ্যন, আপোনাৰ ব্যৱসায়টো ক'ত কৰিব তাৰ লোকেশ্যনটো ইয়াতে আপোনালোকে লিখিব লাগিব। তাৰপিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এড্ৰেছ, আপোনালোকৰ এড্ৰেছটো ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো ইয়াতে চিলেক্ট কৰিব। তলত আহিব আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু ব্লক চিলেক্ট কৰিব। এতিয়া তলত পিন কোড, অৰ্থাৎ আপোনালোকৰ ডাকঘৰৰ পিন কোডটো ভুল নকৰাকৈ বহুৱাই দিব আৰু তলত আপোনালোকৰ গাঁওখনৰ নামটো লিখি দিব। তলত আহি আপোনালোকে দেখিবলৈ পাইছে এতিয়া আই এম নট এ ৰবট, ইয়াতে আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰি তলত গৈ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এনেধৰণে এটা পপ আপ আহিব। ইয়াতে আপোনালোকে যিখিনি ডিটেইল এতিয়ালৈকে ফিল আপ কৰিছিলে তাৰ ডিটেইলখিনি কনফাৰ্ম কৰিব দিব। আপুনি কনফাৰ্ম কৰি ৰেজিষ্টাৰ কৰি দিব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰা হোৱাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এনেধৰণে এটা মেছেজ আহিব। ইয়াতে লিখা আছে কংগ্ৰেচুলেশ্যন ফৰ এ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন, ইয়'ৰ ইউজাৰ আই ডি ইজ। ইয়াতে আপোনালোকৰ ইউজাৰ আই ডিটো দিয়া আছে, আপোনালোকে ইয়াৰ পৰা ছেভ কৰি ল'ব পাৰিব। প্ৰিয় বন্ধুসকল, আপোনালোকে ইউজাৰ আই ডিটো কপি কৰি লৈ অ'কে কৰি দিব। অ'কে কৰাৰ লগে লগে আপোনালোকক অন্য এখন পেজলৈ ৰিডাইৰেক্ট কৰি দিব। এই পেজটোত ৰিডাইৰেক্ট হোৱাৰ আগতে আপোনালোকৰ মোবাইল নম্বৰত এটা মেছেজ যাব। সেই মেছেজত এটা লিংক যাব। সেই লিংকটোত আপোনালোকে ক্লিক কৰি এটা পাছৱৰ্ড ছেট কৰি ল'ব লাগিব আপোনালোকৰ ইউজাৰ আই ডিটো ব্যৱহাৰ কৰি। প্ৰিয় বন্ধুসকল, আপোনালোকে ইতিমধ্যে কপি কৰি থৈ দিয়া ইউজাৰ আই ডিটো ইয়াতে পেষ্ট কৰি দিব। তাৰপিছত নতুনকৈ ছেট কৰা পাছৱৰ্ডটো আপোনালোকে বহুৱাই তলত আই এম নট এ ৰবট বক্সটোত আপুনি ক্লিক কৰি সুন্দৰকৈ ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এনেধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াতে তিনিটা অপশ্যন দিয়া আছে। আপোনাক যদি 10 লাখ টকাৰ লোনৰ প্ৰয়োজন তেনেহ'লে প্ৰথম অপশ্যনটো ক্লিক কৰিব আৰু 1 কোটি টকা যদি লোনৰ প্ৰয়োজন তেনেহ'লে দ্বিতীয় বক্সটোত ক্লিক কৰিব আৰু যদিহে আপোনাক 1 কোটিতকৈ বেছি লোনৰ প্ৰয়োজন তেনেহ'লে 3 নম্বৰ অপশ্যনটোত আপুনি ক্লিক কৰি তলত থকা ছাবমিট বটনটোত ক্লিক কৰি দিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট, ইয়াতে আপোনালোকে য়েছ কৰি দিব লাগিব। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছত এখন লোন এপ্লিকেশ্যন ওলাব। এই এপ্লিকেশ্যনখন আপোনালোকে সম্পূৰ্ণ ফিল আপ কৰিব লাগিব। এই এপ্লিকেশ্যন ফৰ্মখন আৰু প্ৰচেছখিনি ফিল আপ কৰোঁতে মিনিমাম 15 পৰা 20 মিনিট সময় লাগিব। যিহেতুকে এই ভিডিঅ'টোৰ লেন্থ ইতিমধ্যে বহুত বেছি হৈ গৈছে, সেয়েহে ইয়াৰ পিছৰ প্ৰচেছখিনি দেখুওৱা সম্ভৱ হোৱা নাই। আপোনালোকে কমেণ্ট কৰিব ইয়াৰ পিছৰ প্ৰচেছখিনিৰ ভিডিঅ' বনাব লাগে নে নালাগে। যদি বনাব লাগে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই ইয়াৰ পিছৰ ষ্টেপখিনিৰ ভিডিঅ' এটা বনাই দিম।